নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ হৈ আহিছে এটা ভাল খবৰ মমতা শৰ্মাই যেটো মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা বাতিল কৰিবৰ কাৰণে যেটো সুপ্ৰিম কোৰ্টত পিএল কৰিছিল সেই পিএলৰ শুনানিখন হ'ব 17 জনত হ'ব বুলি ইতিমধ্যে মমতা শৰ্মাই জনাইছে আৰু লগতে ছাত্ৰ-ছাত্ৰীসকলক কৈছে যে পৰীক্ষাৰ্থীসকলক কৈছে যে এটা ভাল নিউজ আহে যে পৰীক্ষা বাতিল হোৱাৰ ক্ষেত্ৰত যেটোলোক সকলোৱে ইতিমধ্যে হয়তো গম পাইছে যে CBSE যেটো পৰীক্ষা সেই পৰীক্ষাটো প্ৰথম বাতিল কৰিব বিচৰা নাছিল পিছত ছাত্ৰসকলৰ সহযোগত মমতা শৰ্মাই সুপ্ৰিম কোৰ্টত এটা কেছ ফাইল কৰিছে যাৰ ফলতে পৰীক্ষা বাতিল কৰিবলগীয়া হৈছিলে গতিকে যেটো অসমত যেটো মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা বাতিল কৰিবলৈ বিচাৰিছে সেই যেটো আবেদন আছিল সেই আবেদনখনত উল্লেখ কৰা হৈছে যে CBSE যেটো মূল্যাংকন কৰিব ছাত্ৰসকলক সেই মূল্যাংকনৰ ভিত্তিত অসমৰ ছাত্ৰসকলক মূল্যাংকন কৰিবলৈ আবেদনত উল্লেখ কৰা হৈছে আৰু লগতে কোৱা হৈছে যে আবেদনখনত যে যিসকলে যেটো মূল্যাংকন কৰিব ছাত্ৰসকলক সেই মূল্যাংকনত যদি ছাত্ৰসকলে সন্তুষ্ট নহয় তেতিয়াহ'লে কোভিডৰ যেটো পৰিস্থিতি সাম কৰাৰ পিছত ছাত্ৰসকলে পৰীক্ষা দিয়াৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে সুপ্ৰিম কোৰ্টে এটা আহ্বান জনাইছে আৰু গতিকে আজিৰ বাবে ইমানে সমাপ্ত কৰিছোঁ আৰু এইটো আছিল এটা বিশেষ আপডেট গতিকে আজিৰ বাবে ইমানে সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল পাইছা তেতিয়া লাইক আৰু শ্বেয়াৰ কৰি ধন্যবাদ।